পৰম শ্ৰদ্ধাভাজন অভিভাৱকসকল, আপোনালোকৰ লগতে ছাত্ৰ ছাত্ৰীসকলো ভালে আছে চাগৈ। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ট হতাশজনক পৰিৱেশ এটা সৃষ্টি হৈছে বুলি আমি সকলোৱে যদি ভাবি লওঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হ'ব। আমি বাধা বা এই যিখিনি পৰিৱেশ, প্ৰতিকূল পৰিৱেশ শৈক্ষিক ক্ষেত্ৰত, সেই প্ৰতিকূল পৰিৱেশটো আমি অতিক্ৰম কৰি ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে শৈক্ষিক দিশত ক্ষতি নোহোৱাকৈ আগুৱাই লৈ যাব লাগে, আমি চিন্তা চৰ্চা কৰিব লাগিব বা কৰি আছোঁ। আৰু আপোনালোকে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগিব। আপোনালোকৰ সহযোগিতাৰ অবিহনে আমি কিন্তু ছাত্ৰ ছাত্ৰীসকলক এই বৰ্তমান সময়ত অকণমানো আগুৱাই লৈ যাব নোৱাৰোঁ। ইতিমধ্যে আমি স্কুল এপ আৰু হোৱাটছএপৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনাৰ ক্ষেত্ৰত যাতে কোনো ক্ষতি নহয়, এই দুটা এপৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক ঘৰৰ কাম বা তেওঁলোকৰ বিষয়ে আমি খা খবৰ লৈ আছোঁ। এই ক্ষেত্ৰত দেখা গৈছে বহু সংখ্যক অভিভাৱক কিন্তু বিষয়টোত একেবাৰে গুৰুত্ব দিয়া নাই নিচিনা লাগিছে। কাৰণ ছাত্ৰ ছাত্ৰীসকলক আমি যিখিনি কাম কাজ দিছোঁ, সেই কাম কাজসমূহ যদিও কৰাইছে, বিষয় শিক্ষকসকললৈ সেই ঘৰৰ কামখিনি পঠিওৱা নাই। যাৰ ফলত আমি দুধুৰ-মুধুৰ এটা পৰিৱেশত বা দুধুৰ-মুধুৰ এটা অৱস্থাত আছোঁ যে ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ কামসমূহ কৰিছেনে, পঢ়া শুনাখিনি ঠিকমতে কৰিছেনে, এইখিনি কথা আমি স্পষ্ট নহয়। গতিকে মই অভিভাৱকসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে স্কুল এপটো প্ৰতিদিনে চাওক। আৰু যদি আপোনালোকে স্কুল এপটো নাচায়, তেতিয়াহ'লে আমি কি কাম কাজ দিছোঁ বা আমাৰ বিষয় শিক্ষকসকলে কি কাম দিছে আপোনালোকে নাজানিব। ফলত তেওঁলোকৰ সময়বোৰ এনেই পাৰ হৈ যাব। গতিকে অভিভাৱকসকল, আপোনালোকে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। প্ৰতিদিনে আমি যি কাম দি আছোঁ, আমাৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰি সময় দিছে আপোনালোকক। গতিকে শিক্ষকসকলৰ লগত আপোনালোকে সহযোগ কৰক, ঘৰৰ কামখিনি আপোনালোকে নিয়মিতভাৱে কৰাওক। আৰু যদি ঘৰৰ কামখিনি কৰিবলৈ যাওঁতে কিবা নুবুজা প্ৰশ্ন আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজনীয়ে পাইছে, তেতিয়াহ'লে তৎকালে বা তৎক্ষণত শিক্ষাগুৰুজনলৈ ফোন কৰক আৰু সেই প্ৰশ্নটো সম্পৰ্কত স্পষ্ট হৈ লওক আৰু নুবুজাটো বুজাই দিবলৈ অনুৰোধ কৰক। আৰু আমাৰ শিক্ষাগুৰুসকলে এই ক্ষেত্ৰত অকণমানো কৃপণালি নকৰে। আপোনালোকে নাভাবিব যে আমাৰ স্কুল বন্ধ হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনা ক্ষতি হৈছে। তেতিয়াহে আমাৰ ক্ষতি হ'ব যদিহে আপোনালোকৰ ল'ৰা ছোৱালীকেইটাই ঘৰত এনেই সময় কটায়। আপোনালোকৰ ল'ৰা ছোৱালীৰ কেতিয়াও ক্ষতি নহয় যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ কামসমূহ নিয়মিতভাৱে কৰে। বিহু বন্ধৰ পাছত আমি নতুন চিন্তা চৰ্চা কৰিম। যদিহে আৰু লকডাউন সময়সীমা বঢ়াই দিয়ে, তেতিয়াহ'লে আমি নতুন পাঠ আৰম্ভ কৰিব লাগিব বিহুৰ পিছৰ পৰা। যিহেতু 3মহীয়া পৰীক্ষাৰ কাৰণে আমাৰ এই চিলেবাছখন আছিলে এপ্ৰিললৈকে, মাৰ্চলৈকে। এই মাৰ্চলৈকে যি চিলেবাছ আছিলে, সেই চিলেবাছখন আমাৰ সম্পূৰ্ণ হৈ আছিল। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে বৰ্তমানলৈকে একো অসুবিধা পোৱা নাই।
কিন্তু যদিহে লকডাউনটো আকৌ বঢ়াই দিয়ে তেতিয়াহ'লে আমি নতুন চিন্তা চৰ্চা কৰি নতুন পাঠসমূহ আগুৱাই কেনেকৈ লৈ যাব লাগে এই কথাখিনি আমি চিন্তা কৰিম। গতিকে আপোনালোকে সহযোগ কৰক আমাৰ লগত। আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ এপ নাই, যিসকল ছাত্ৰ ছাত্ৰী অৰ্থাৎ এণ্ড্ৰইড মোবাইল নাই, যিসকল ছাত্ৰ ছাত্ৰী অভিভাৱকৰ, সেইসকল অভিভাৱক হতাশ নহ'ব। সেইসকল অভিভাৱকে ফোনযোগে আমাৰ ক্লাছ টিচাৰসকললৈ সকলৰ পৰা ঘৰৰ কামসমূহ লৈ লওক আৰু প্ৰতিদিনে আপোনালোকে বিষয় শিক্ষকসকলৰ লগত যোগাযোগ ৰাখক। যিসকল অভিভাৱকৰ এণ্ড্ৰইড মোবাইল নাই সেইসকলে শিক্ষাগুৰুসকলৰ ফোন নাম্বাৰ লৈ ফোন কৰক। যদি ফোন নাম্বাৰ আপোনালোকৰ হাতত নাই তেতিয়াহ'লে মোলৈ ফোন কৰক। মোৰ পৰা আপোনালোকে ফোন নাম্বাৰখিনি পাব। এইখিনি এটা কথা হৈছে, মই এই ভিডিঅ'টো আপোনালোকলৈ যেতিয়া প্ৰেৰণ কৰিম কিন্তু এণ্ড্ৰইড মোবাইল থকাসকলেহে পাব। এই মোৰ কথাখিনি, মোৰ যিটো অনুৰোধ এণ্ড্ৰইড মোবাইল নথকা অভিভাৱকলৈ, তেওঁলোকে কিন্তু নাপায়। মই হতাশ হৈ যোৱা নাই, মই ভবা নাই তেওঁলোকে নাপাব। এটা কাৰণে পাব বুলি ভাবিছোঁ, আপোনালোকে আপোনাৰ লগৰজনৰ খা খবৰ লওক। অৰ্থাৎ আপোনালোকৰ লগৰজনৰ মানে আপোনাৰ ছাত্ৰজনৰ লগৰ ছাত্ৰজনৰ অভিভাৱকজনৰ খা খবৰ লওক। আপোনালোকে যদি জানে যে আমুক অভিভাৱকজনৰ এণ্ড্ৰইড মোবাইল নাই তেতিয়াহ'লে সেইজনলৈ এই বাৰ্তাখিনি প্ৰেৰণ কৰক। এই কথাখিনি ফোনযোগে সেই অভিভাৱকজনক কওক যে আপোনালোকে হেড ছাৰৰ লগত ফোন কৰক, হেড ছাৰৰ লগত যোগাযোগ কৰক, নহ'লে ক্লাছ টিচাৰৰ লগত আপুনি যোগাযোগ কৰক। তেতিয়া আপোনাৰ ল'ৰাটোৰ বা আপোনাৰ ছোৱালীজনীৰ ক্ষতি নহয়। গতিকে মই ভাবিছোঁ আটাইখিনি অভিভাৱকে যদি সহযোগিতা আগবঢ়ায় তেতিয়াহ'লে আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাম। আমাৰ ছাত্ৰ ছাত্ৰীসকল কেতিয়াও পিছ পৰি নাথাকে। মই গোটেই দিনটো আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আছোঁ বুলি ক'লেও বেছি কোৱা নহ'ব। আৰু আপোনালোকে যিকোনো মুহূৰ্তত মোলৈ ফোন কৰিব। মই আপোনালোকৰ যিখিনি অসুবিধা সেই অসুবিধাখিনি মই দূৰ কৰিবলৈ যত্ন কৰিম। গতিকে আজিলৈ মই ইমানতে আহিছোঁ। পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে আপোনালোকক আৰু দুআষাৰমান ক'বলগীয়া হ'লে নিশ্চয় ক'ম। মুঠতে মই পুনৰ আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ লগত সহযোগিতা কৰক। নমস্কাৰ।